নমস্কাৰ বন্ধুসকল, আজি আমি বৰ্ণনা কৰিবলৈ ওলোৱা চিনেমাখন হ'ল এনাকোণ্ডা, যিখন প্ৰখ্যাত ডাইৰেক্টৰ লুইচ লছাৰ প্ৰায় 45 মিলিয়ন বাজেটৰ এখন আমেৰিকান এডভেঞ্চাৰ বেষ্ট পপুলাৰ হৰৰ মুভি আৰু ইয়াৰ বক্স অফিচ কালেকশ্যন হ'ল 137 মিলিয়ন। তেন্তে আহক বিৱৰণলৈ আগবাঢ়োঁ। চিনেমাখনৰ আৰম্ভণিত আমি এজন চোৰাং চিকাৰীক দেখা পাওঁ, যিয়ে এক অজান ভয়ৰ আতংকত তাৰ বোটখনৰ চাৰিওফালে পলাই ফুৰিছিল, যেন সি আজি নিজে আন কিবা জন্তুৰ চিকাৰৰ বলি হ'বলৈ ওলাইছে। তেনেতে সেই জন্তুটো বোটখন ভাঙি সোমাই আহিব বিচৰাত চিকাৰীটোৱে বোটখনৰ ওখ খুঁটা এটাৰ ওপৰলৈ উঠি যায় আৰু ৰিভলভাৰেৰে কেইবাজায়ো গুলী ফায়াৰ কৰে। কিন্তু মুহূৰ্ততে সেই ভয়ানক জন্তুটো, যিটো আচলতে এটা প্ৰকাণ্ড এনাকোণ্ডা সাপ আছিল, আহি চিকাৰীটোৰ একেবাৰে ওচৰ পায়হি আৰু তেতিয়া সেই চোৰাং চিকাৰীটোৱে সেই ভয়ানক সাপডালৰ চিকাৰৰ বলি হৈ এক ভয়াৱহ মৃত্যুক আঁকোৱালি লোৱাতকৈ পিষ্টলেৰে নিজৰ মূৰত গুলিয়াই ছুইচাইড কৰে। ইয়াৰ পাছৰ স্ক্ৰীণত আমি ডাইৰেক্টৰ টেৰীক দেখা পাওঁ, যোনে মানৱ সভ্যতাৰ পৰা বহু আঁতৰত ঘন জংঘলত বাস কৰা অতি পিছপৰা আদিবাসীসকলৰ ওপৰত ৰিচাৰ্চ কৰি আছিল। তেনেতে তেওঁক লগ পাবলৈ মিষ্টাৰ কেল আহি ওলায়, যিয়ে ঘন এমেজন জংঘলৰ শ্ৰীশ্ৰামক নামৰ এটা কবিলাৰ ওপৰত এখন ডকুমেণ্টাৰী ফিল্ম বনাব বিচাৰিছিল আৰু সেয়ে তেওঁ মিছ টেৰীক ফিল্মখনৰ ডাইৰেকশ্যনৰ বাবে হায়াৰ কৰে। পিছদিনা মিছ ডেৰীয়ে এটা টীম তৈয়াৰ কৰে, য'ত বোটখন চলাই নিবলৈ মেথিউ নামৰ এজন সুদক্ষ কেপ্টেইন, ফাইনেন্সাৰ য়েষ্টিছ, কেমেৰামেন ডেনি আৰু এটা কাপলৰ সৈতে এমেজনৰ 1000 কিলোমিটাৰ ঘন জংঘলৰ ভিতৰলৈ এখন বোটেৰে আগবাঢ়ে, য'ত সকলো সময়তে প্ৰায় বৰষুণ হৈ থাকে। গৈ গৈ এসময়ত তেওঁলোক এমেজনৰ ভয়াল জংঘলৰ ঠিক মাজ পায়হি আৰু তেনেতে অকস্মাত মুষলধাৰে ধুমুহা বৰষুণ আৰম্ভ হয়। এনেতে তেওঁলোকে দেখে যে এই ভয়ানক ধুমুহা বৰষুণৰ মাজত জংঘলৰ ভিতৰৰ পৰা এজন মানুহে তেওঁলোকৰ সহায় বিচাৰি প্ৰাণ তাকি চিঞৰি আছে, যাৰ বোটখন অকস্মাত কিবা বিজুতি ঘটি বিকল হৈ পৰিছিল। লগে লগে সকলোৱে বোটখন আগুৱাই নি মানুহজনক এই ভয়ানক বিপদৰ পৰা উদ্ধাৰ কৰি তেওঁলোকৰ বোটখনলৈ লৈ আনে। পিছদিনাৰ পুৱা সেই মানুহজনে সকলোকে নিজৰ পৰিচয় দিয়ে যে তেওঁৰ নাম চিৰন আৰু তেওঁ প্ৰথমে চাৰ্চৰ পাদুৰী আছিল যদিও বৰ্তমান তেওঁ এই এমেজন জংঘলৰ পৰা বিভিন্ন প্ৰজাতিৰ বিষাক্ত সাপ ধৰি চিৰিয়াখানা আৰু মেডিচিনৰ ৰিচাৰ্চ চেণ্টাৰক ছাপ্লাই দিয়ে, অৰ্থাৎ তেওঁ এজন স্নেক হাণ্টাৰ। তেতিয়া ষ্টিভেনে চিৰণক তেওঁলোকৰ ডকুমেণ্টাৰী ফিল্মখনৰ কথা কয়, যিখন এই এমেজনৰ বিলুপ্তপ্ৰায় শ্ৰীশ্ৰামক আদিবাসীৰ ওপৰত আছিল। যিটো শুনি চিৰণে কয় যে সি তাৰ চিকাৰৰ মাজত বহুতবাৰ সেই আদিবাসীসকলক দেখা পাইছে আৰু সি তেওঁলোকক নিশ্চয় এই কামত সহায় কৰিব। চিৰণৰ কথা শুনি সকলো আনন্দিত হয় আৰু নদীৰ বুকুৰে ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকে। সিফালে আমি দেখোঁ যে ৰাতি ডাঠ জংঘলৰ মাজত এডাল বিৰাট প্ৰকাণ্ড এনাকোণ্ডা সাপে এটা বাঘক একেথাপে পকাই ধৰি নিজৰ চিকাৰ বনায়। পিছদিনাৰ পুৱা তেওঁলোকে এটা ডাঙৰ শিলৰ মূৰ্তি দেখে, য'ত এডাল প্ৰকাণ্ড এনাকোণ্ডা সাপে এটা মানুহক মেৰিয়াই গিলিবলৈ লোৱাৰ দৰে এটা মূৰ্তি বনাই থোৱা আছিল, যাৰ কাষেৰেই নদীখন দুভাগত বিভক্ত হৈ দুটা ভিন্ন দিশত আগবাঢ়িছিল। তেতিয়া চিৰণে সকলোকে নদীখনৰ এটা দিশেৰে আগবাঢ়িবলৈ জোৰ দি কয় যে শ্ৰীশ্ৰামাৰ আদিবাসীসকলে এই এনাকোণ্ডাৰ পূজা কৰে, যাৰ কাৰণে এই বিশাল সাপডালে তেওঁলোকৰ কোনো অনিষ্ট নকৰে আৰু সেয়ে এই দিশেৰে তেওঁলোকক সহজে বিচাৰি উলিয়াব পাৰি, যিটো আচলতে এটা প্ৰচলিত লোককথাহে আছিল আৰু সেইটো প্ৰফেচাৰ কেলেও ভালদৰে জানিছিল, কিয়নো তেওঁ এমেজনৰ শ্ৰীশ্ৰামা আদিবাসীসকলৰ বিশেষ গৱেষক আছিল আৰু তেওঁ চিৰণৰ কথা নুশুনি নদীখনৰ আনটো দিশেৰে আগবাঢ়ে, যাৰ কাৰণে চিৰণ অসন্তোষ হৈ পৰে। সিফালে ডেনিছে গেৰীৰ সৈতে ৰাতিৰ জংঘলৰ ছাউণ্ড কিছুমান ৰেকৰ্ড কৰিবলৈ বুলি বোটখনৰ পৰা নামি জংঘললৈ যায়। তেনেতে হঠাৎ এটা ডাঙৰ বনৰীয়া গাহৰিয়ে দুয়োকে খেদি আহে, যিটো দেখি দুয়ো পলাব লওঁতেই অকস্মাত চিৰণ আহি ৰাইফলেৰে গাহৰিটোক গুলিয়াই মাৰি দুয়োকে ৰক্ষা কৰে। পিছদিনা তেওঁলোক বোটখনেৰে আগবাঢ়ি গৈ থাকোঁতে হঠাৎ তেওঁলোকৰ বোটখনৰ ৰছীডাল পানীৰ তলৰ কিহবাত ফচি যায়, যাৰ ফলত বোটখন ৰৈ যায়। তেতিয়া কেলে নিজৰ আণ্ডাৰ ৱাটাৰ শ্বুট পিন্ধি ৰছীডাল কাটিবলৈ বুলি নদীৰ পানীত জাপ দিয়ে, কিন্তু প্ৰফেচাৰ কেলে ৰছীডাল কাটিবলৈ লওঁতেই অকস্মাত সি চটফটাই উঠে আৰু পানীৰ পৰা ওলাই আহিবৰ চেষ্টা কৰে, যাক দেখি গেৰী আৰু ডেনিছে মুহূৰ্ততে নদীৰ পানীত জঁপিয়াই কিবা কৰি তেওঁক বোটখনলৈ উঠাই আনে। সিফালে কেলৰ উশাহ বন্ধ হৈ সি বেহুচ হৈ পৰে, যাক দেখি মেথিউৱে তাৰ মুখখন খুলি চোৱাত তাৰ মুখৰ ভিতৰত এটা বিষাক্ত কীট দেখি লগালগ কীটটো উলিয়াই পেলায়। তথাপি কেলৰ উশাহ বন্ধ হৈ থকাত চিৰণে এখন তীক্ষ্ণ চুৰিৰে তাৰ ডিঙিত এটা সৰু বিন্ধা কৰি এটুকুৰা সৰু পাইপ ভৰাই দিয়ে, যাৰ ফলত কেলে উশাহ ল'ব পৰা হয় যদিও কিন্তু বেহুচ হৈ থাকে। ইয়াৰ পাছত চিৰণে নিজেই গৈ পানীৰ তলৰ সেই ৰছীডাল কাটি বোটখন ফ্ৰী কৰি দিয়ে। এতিয়া চিৰণে সকলোকে কয় যে আমি যিমান সোনকালে পাৰি কেইলক ডক্টৰৰ ওচৰলৈ নিব লাগে, নহ'লে কিবা কাৰণত তাৰ ইনফেকশ্যন হ'লে সি কিন্তু নাবাচিব।
শ্বেৰনে সকলোকে মেপখনৰ এটা পথ দেখুৱাই কয় যে এই পথেৰে আগবাঢ়িলে আমি সোনকালে ইয়াৰ পৰা ওলাব পাৰিম। শ্বেৰনৰ এই কথাত টেৰী আৰু বোটৰ আন সকলোৰে সন্দেহ হয়, কিয়নো সি আগতেও কেলক এই পথেৰে আগবাঢ়িবৰ জোৰ দিছিল। কিন্তু সকলো জানিও তেওঁলোকৰ হাতত কোনো বিকল্প নথকাৰ বাবে সকলোৱে অৱশেষত শ্বেৰনে কোৱা পথেৰে আগবাঢ়িবলৈ বাধ্য হয়। এইদৰে বহুদূৰ আগবঢ়াৰ পাছত এসময়ত তেওঁলোকে দেখে যে তেওঁলোকৰ ঠিক সন্মুখত নদীখনৰ মাজত কাঠৰ এডাল ডাঙৰ বান্ধ মাৰি থোৱা আছে, যাৰ কাৰণে তেওঁলোকে বোটখন ৰখাই দিবলৈ বাধ্য হয়। তেতিয়া শ্বেৰনে ডাইনামাইটেৰে ডাঙৰ বান্ধটো ভাঙি আগবাঢ়ি যোৱাৰ কথা কয়, যিটোত সকলো আচৰিত হয় আৰু কিছু ভয়ো খায়, কিয়নো জংঘলৰ ইমান ভিতৰত এনে এটা মজবুত বান্ধ নিশ্চয় কোনো বিশেষ কাৰণত দিয়া আছে। কিন্তু শ্বেৰনে সকলোকে কয় যে যদি তেওঁলোক ইয়াৰ পৰা ঘূৰি নদীখনৰ আনটো দিশেৰে যাব বিচাৰে তেন্তে তেওঁলোকক ডক্তৰৰ ওচৰ পাবলৈ কমেও আৰু 2 দিন সময় বেছি লাগিব, যিটো কেইলৰ লাইফৰ কাৰণে এটা বহুত হেভি ৰিস্ক হৈ যাব। উপায়হীন হৈ সকলোৱে বান্ধটো উৰাই দিয়াৰ কথাত সন্মতি জনায়। লগে লগে শ্বেৰনে বান্ধটোৰ চাৰিওফালে ডাইনামাইটবোৰৰ কানেকশ্যন দিয়ে আৰু মুহূৰ্ততে এক ভয়াল গৰ্জনেৰে সৈতে ডাইনামাইটবোৰ ব্লাষ্ট হৈ কাঠৰ মজবুত বান্ধটো ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ ছিটিকি পৰে। তেনেতে সেই বান্ধটোৰ পৰা এডাল ডাঙৰ কাঠৰ টুকুৰা ছিটিকি আহি তেওঁলোকৰ বোটখনৰ পেট্ৰলৰ ড্ৰামবোৰৰ ওপৰত পৰি গোটেই ড্ৰামবোৰ খহি নদীৰ পানীত পৰি যায় আৰু বহুতো সৰু ডাঙৰ সাপ বান্ধটোৰ পৰা ছিটিকি আহি তেওঁলোকৰ বোটখনৰ চাৰিওফালে আহি পৰে, যাক দেখি সকলোৱে ভয় খায় আৰু এটা সৰু সাপৰ পোৱালীয়ে য়েষ্টিজৰ আঙুলিত কামুৰি ধৰে, যাক পাছত শ্বেৰনে আহি আঁতৰাই দিয়ে। এতিয়া তেওঁলোক এটা নতুন বিপদৰ সন্মুখীন হয়, কিয়নো তেওঁলোকৰ হাতত বৰ্তমানে কেৱল এদিন যাবৰ জোখাৰেহে পেট্ৰল মজুত আছিল। এইদৰে আগবাঢ়ি গৈ থাকোঁতে শ্বেৰনে নদীখনৰ এটা দিশত এখন পুৰণি বোট দেখা পায়, যিখন আচলতে সেই চোৰাং চিকাৰীজনৰ বোটখনেই আছিল, যাক আমি চিনেমাখনৰ আৰম্ভণিতে দেখা পাইছিলোঁ। তেতিয়া শ্বেৰনে মেথিউৰ লগত সেই বোটখনত পেট্ৰল বিচাৰি যায় আৰু ডেনিয়ে সিহঁতৰ ভিডিঅ' শ্বুট কৰি থাকে। বোটখনত আমি নিউজ পেপাৰৰ এটা কাটিং দেখা পাওঁ, য'ত শ্বেৰন, মেথিউ আৰু সেই চোৰাং চিকাৰীজন যোনে চিনেমাখনৰ আৰম্ভণিতে ছুইচাইড কৰিছিল তিনিও মিলি এডাল ডাঙৰ সাপ ধৰি থকা দেখা পাওঁ। অৰ্থাৎ শ্বেৰন আৰু মেথিউ দুয়ো একে টীমৰে হয়। ইফালে বোটখনত তেওঁলোকে কেনিও পেট্ৰল বিচাৰি নাপায় যদিও চিকাৰৰ বিশেষ কিছুমান সামগ্ৰীৰে ভৰা এটা বাকচ দেখি শ্বেৰনে ডেনিৰ সৈতে বাকচটো তেওঁলোকৰ বোটখনলৈ লৈ আহে আৰু মেথিউ বোটখনৰ পৰা নামি আহিব লওঁতে সি পিছলি নদীৰ পানীত পৰি যায়। কিন্তু তেনেতে এডাল বহুত ডাঙৰ এনাকন্দা সাপে মেথিউক একেথাপে ধৰি পকাই তাৰ হাড় মূৰ ভাঙি চেপেটা কৰি তাক সম্পূৰ্ণ গিলি পেলায়। বহুত সময় ধৰি মেথিউ বোটখনলৈ ঘূৰি নহাত বোটখনৰ সকলো চিন্তিত হৈ পৰে আৰু কেমেৰামেন ডেনিয়ে পুনৰ মেথিউক বিচাৰি বোটখনৰ ওচৰ পায়হি। কিন্তু ডেনিয়ে বোটখনৰ কেনিও মেথিউক বিচাৰি নাপালে, বৰং মেথিউৰ হাতত থকা টৰ্চ লাইটটো জ্বলি থকা অৱস্থাত পাই নিৰাশ হৈ পুনৰ বোটখনলৈ ঘূৰি গুচি আহে। এনেতে শ্বেৰনে বোটখনৰ সকলোকে এডাল এনাকন্দাৰ স্কিন লেয়াৰ অৰ্থাৎ এনাকন্দা সাপে সলোৱা এটা মুঠ দেখাই কয় যে মেথিউক নিশ্চয় এনেকুৱা কোনো ডাঙৰ এনাকন্দা সাপে খালে, কিয়নো এমেজন নদীৰ এই জংঘলৰ মাজত এনেকুৱা বহুত ডাঙৰ ডাঙৰ এনাকন্দা সাপ থাকে। সেয়ে মেথিউৰ কাৰণে ৰখি থকাতকৈ আমি যিমান সোনকালে পাৰি ইয়াৰ পৰা ওলোৱা ভাল, কিয়নো এনাকন্দাই এবাৰ কোনো চিকাৰ গিলাৰ পিছত যদি কিবা কাৰণত তাৰ হজম কৰাত কোনো অসুবিধা হয় তেন্তে সি তাক উকলিয়াই দি পুনৰ নতুন চিকাৰৰ সন্ধানত ঘূৰে আৰু সেই সময়ত সি আটাইতকৈ বেছি হিংস্ৰ হৈ পৰে। তেতিয়া বৰ্তমানে এই গোটেই প্ৰজেক্টটোৰ হেড টেৰীয়ে অৰ্ডাৰ দি কয় যে আজি গোটেই ৰাতি আমি মেথিউৰ কাৰণে ইয়াতে অপেক্ষা কৰিম আৰু ৰাতিপুৱালৈকে যদি মেথিউ নাহে তেতিয়া পুৱা আমি ইয়াৰ পৰা আগবাঢ়িম। ৰাতি যেতিয়া সকলো শুই পৰে তেতিয়া শ্বেৰনে সুবিধা বুজি গেৰীক কয় যে যদি আমি কিবা কৰি এনেকুৱা এডাল ডাঙৰ এনাকন্দাক জীয়াই ধৰিব পাৰোঁ তেন্তে আমি কোটি টকাৰ ওপৰত ইনকম কৰিব পাৰিম, কিয়নো ক'লা বজাৰত এই এনাকন্দাৰ বৰ্তমান বহুত বেছি ডিমাণ্ড। কিন্তু এই কামটো অকলে মই কোনোপধ্যেই কৰিব নোৱাৰোঁ, গতিকে তুমি যদি মোৰ লগত থাকা তেন্তে লাভৰ আধা অংশ মই তোমাক দিম। ইফালে পিছদিনাৰ পুৱালৈকে যেতিয়া মেথিউ ঘূৰি নাহে তেতিয়া পুনৰ সকলো বোটখন ষ্টাৰ্ট দি আগবাঢ়িব লওঁতেই শ্বেৰনে ৰাইফলেৰে এটা বান্দৰ গুলিয়াই মাৰে আৰু সকলোকে কয় যে এই বান্দৰটোৰ সহায়ত মই এডাল ডাঙৰ এনাকন্দা ধৰিম, যিটোত ডেৰীৰ ভীষণ খং উঠে আৰু তাই শ্বেৰনক ধমক দিয়ে। কিন্তু তেনেতে গেৰী, যি বহুত টকাৰ লোভত শ্বেৰনৰ লগত মিলি গৈছিল, সি কয় যে আমাৰ লগৰ এজন যিহেতু সম্পূৰ্ণৰূপে আঘাতপ্ৰাপ্ত হৈ আছে, যাৰ ফলত আমাৰ মেইন ডকুমেণ্টৰী বনোৱা মিছনটোৱেই শেষ হৈ এতিয়া খালী হাতে আমি ঘৰলৈ ঘূৰিব লাগিব। তাতকৈ যদি আমি শ্বেৰনক অলপ সহায় কৰোঁ আৰু সি এডাল জিন্দা এনাকন্দা সাপ ধৰাৰ সম্পূৰ্ণ দৃশ্য কেমেৰাৰে শ্বুট কৰোঁ তেতিয়া আমি এটা ভাল ডকুমেণ্টৰীও পাম আৰু তাৰ উপৰি শ্বেৰনে আমাক সঠিক ৰাস্তা দেখুৱাই এই ভয়ানক জংঘলৰ পৰা ওলাই যোৱাত সহায় কৰিব, কিয়নো আমি বহুত আগতেই দিশ হাৰা হৈছোঁ।
যিটোৰ সঠিক দিশ কেৱল আৰু কেৱল শ্বেৰনে ভালদৰে জানে। গেৰীৰ কথা শুনি কেমেৰামেন ডেনিৰ ভীষণ খং উঠে আৰু সি গেৰীৰ ফালে চোঁচা লৈ আহোঁতেই শ্বেৰনে পিষ্টলেৰে তাৰ ফালে এটা ফায়াৰ কৰে আৰু গেৰীৰ হাতত এটা ৰাইফল দি দুয়ো এটা টীম হৈ গোটেই বোটখনৰ ফুল কণ্ট্ৰল তাৰ নিজৰ অধীনত কৰি পেলায়। শ্বেৰনে গুলীয়াই মৰা বান্দৰটো এটা বৰশীত টোপ চিলোৱাৰ দৰে এডাল হুকত চিলাই পানীত সাপটো ধৰিবলৈ চেষ্টা কৰি থাকে। এনেতে এবাৰত সিহঁতৰ বৰশীৰ কাটাডালত এডাল প্ৰকাণ্ড এনাকণ্ডা সাপ লাগি ধৰে, যিডাল দেখি আতংকত সকলোৰে চকু কপালত উঠে। কিন্তু প্ৰায় লগে লগে সাপডালে নিজকে বৰশীৰ কাটাৰ পৰা এৰুৱাই খঙত সিহঁতৰ বোটখনলৈ উঠি আহে আৰু ডেনিক খাবলৈ মুখ মেলি আহোঁতেই শ্বেৰনে তাক বেহুচ কৰিব পৰা এটা ট্ৰেংকুলাইজাৰ ইনজেকশ্যন ফায়াৰ কৰে। কিন্তু সাপডালৰ ধৰফৰণিত ইনজেকশ্যনটো এৰাই পৰে আৰু তাৰ প্ৰকাণ্ড নেজডালৰ এচাৰণিত বোটখনৰ ভিতৰখন থানবান হোৱাৰ কাৰণে অকস্মাত ডেনিছ গৈ পানীত পৰে আৰু লগে লগে তাইৰ বয়ফ্ৰেণ্ড গেৰীয়েও পানীত জাপ দি তাইক বচাবলৈ যায়। গেৰীয়ে কিবা প্ৰকাৰে তাৰ গাৰ্লফ্ৰেণ্ড ডেনিছক বচাই আনি বোটখনত উঠাই যদিও সি কিন্তু বোটখনত উঠিব লওঁতেই প্ৰকাণ্ড এনাকণ্ডাডালে তাক একেথাপে ধৰি তাৰ বিশাল শৰীৰটোৰে গেৰীক সম্পূৰ্ণৰূপে মেৰিয়াই পেলায়। তেনেতে টেৰীয়ে বোটখনৰ এচুকত পৰি থকা ৰাইফলটো উঠাই সাপডালক গুলিয়াব লওঁতেই শ্বেৰনে তাইক বাধা দি জোৰেৰে তাইৰ হাতৰ পৰা বন্দুকটো কাঢ়ি লয়, কিয়নো তাক এডাল জিন্দা এনাকণ্ডাহে দৰকাৰ। ইফালে সাপডালে তাৰ বিশাল দেহটোৰে গেৰীক পকাই ৰাখিয়ে নদীৰ পানীত সোমাই পৰে। ইয়াত আমি পানীৰ তলত সাপডালৰ পেটত গেৰীৰ নশ্বৰ দেহৰ অৱয়ৱটো দেখা পাওঁ। এনেতে শ্বেৰনে বন্দুকৰ জোৰত বোটখনৰ ওপৰৰ মেইন কণ্ট্ৰল ৰুমৰ কেবিনটোলৈ গৈ পুনৰ এনাকণ্ডাৰ সন্ধানত নিজে বোটখন চলাই লৈ আগবাঢ়ে। ইফালে ৰাতি গভীৰ হৈ অহাত সকলোৱে মিলি এটা প্লেন কৰে আৰু টেৰীয়ে তাইৰ দেহৰ সৌন্দৰ্যক হাথিয়াৰ বনাই অকলে শ্বেৰনৰ কেবিনলৈ সোমাই আহে আৰু তাইৰ চলাহীৰ কথাৰ দ্বাৰা শ্বেৰনক তাইৰ প্ৰেমৰ জালত পেলায়। লগে লগে সুবিধা বুজি য়েষ্টিজে এডাল লোহাৰ ৰডেৰে পিছফালৰ পৰা শ্বেৰনৰ মূৰত মাৰি তাক বেহুচ কৰি পেলায়। পিছদিনাৰ পুৱা যেতিয়া শ্বেৰনৰ হুঁচ ঘূৰি আহে সি দেখে যে সকলোৱে মিলি তাক বোটখনৰ এটা খুঁটাত বান্ধি ৰাখিছে। তেনেতে টেৰী তাৰ ওচৰলৈ আহে আৰু তাই সেই নিউজ পেপাৰৰ কাটিংটো শ্বেৰনক দেখুৱায়, য'ত সি আৰু মেথিউ দুয়ো একেলগে এডাল এনাকণ্ডা ধৰি আছিল। তাই কয় যে তুমি আৰু মেথিউ দুয়ো একে টীমৰ মানুহ আৰু এই সকলোবোৰ তোমাৰ প্লেন মতে প্ৰথমৰ পৰা চলি আহিছে, কৈয়ে তাই শ্বেৰনৰ মুখত এটা প্ৰচণ্ড ঘোচা সোধাই আঁতৰি যায়। এনেতে তেওঁলোকৰ বোটখন গৈ এটা মনোৰম জলপ্ৰপাতৰ ওচৰ পায়গৈ, কিন্তু তাত তেওঁলোকৰ বোটখন মাটিৰ তলত বেয়াকৈ ফচি যায়, যাৰ কাৰণে তেওঁলোকে বোটখন বাহিৰ উলিয়াবলৈ পুনৰ পানীত নামিব লগাত পৰে। সেয়ে ডেনি, য়েষ্টিজ আৰু টেৰী পানীত নামি গৈ বোটখনৰ ৰছীবোৰ ডাঙৰ গছ কিছুমানত যিমান সোনকালে পাৰি বান্ধিব ধৰে। ইফালে ডেনিছে বোটখনত কোনো নথকাৰ সুবিধা লৈ তাইৰ বয়ফ্ৰেণ্ড গেৰীৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ বুলি এখন ছুৰীৰে শ্বেৰনক মাৰিবলৈ আহে। কিন্তু শ্বেৰনে তাইক জঁপিয়াই ভৰিৰে তাইৰ ডিঙিত মেৰিয়াই তাইক মাৰি নদীৰ পানীত পেলাই দিয়ে আৰু ওচৰত পৰি ৰোৱা ছুৰীখনেৰে হাতত বান্ধি ৰখা ৰছীডাল কাটিব ধৰে। এনেতে এডাল ডাঙৰ এনাকণ্ডা সিহঁতৰ ফালে আহিব ধৰাত সকলো দৌৰি বোটখনৰ ফালে আগবাঢ়ে। ডেনি আৰু টেৰী কিবা প্ৰকাৰে আহি বোটখনত উঠে যদিও য়েষ্টিজ পানীৰ মাজতে ফচি যায়। নিৰুপায় হৈ সি শিলেৰে বগাই জলপ্ৰপাতটোৰ যিমান ওপৰলৈ পাৰে উঠিব ধৰে। আনফালে শ্বেৰনে ৰছীৰ বান্ধোনৰ পৰা নিজকে মুকলি কৰি ডেনিৰ ওপৰত আক্ৰমণ কৰি হাতৰ ছুৰীখন তাৰ ভৰিত সুমুৱাই দিয়ে। সিফালে সাপডাল উঠি গৈ য়েষ্টিজক বিচাৰি উলিয়ায়, যাৰ ভয়ত য়েষ্টিজে বাচিবলৈ বুলি জলপ্ৰপাতটোৰ ওপৰৰ পৰা তলৰ পানীলৈ জঁপিয়াই দিয়ে। কিন্তু তেনেতে এনাকণ্ডাডালে য়েষ্টিজক ওপৰতে থাপ মাৰি ধৰি সম্পূৰ্ণৰূপে মেৰিয়াই ধৰে। এনেতে এনাকণ্ডাডাল যিজোপা গছত ওলমি আছিল সেই গছজোপাই প্ৰকাণ্ড সাপডালৰ ভৰ সহিব নোৱাৰি উঘালি বোটখনৰ ওপৰত খহি পৰে, যাৰ কাৰণে টেৰীহঁত বোটখনৰ পৰা পুনৰ এবাৰ পানীত জঁপিয়াব লগা হয়। টেৰী সাঁতুৰি আহি বোটখনত উঠিবলৈ সক্ষম হয় যদিও ডেনি বোটখনত উঠিব লওঁতেই সাপডালে আহি তাক মেৰিয়াই পকাই ধৰে। কিন্তু এইবাৰ টেৰীয়ে ওচৰতে ৰাইফলটো পাই অকণো পলম নকৰি সাপডালৰ মূৰত একেলেঠাৰিয়ে কেইবাজায়ো গুলী ফায়াৰ কৰে। ফলত সাপডাল মৰি ডেনিক কথম্পি ৰক্ষা পৰে। কিন্তু টেৰীয়ে সাপডালক মৰাৰ কাৰণে শ্বেৰন খঙত অধীৰ হৈ তাইৰ চুলিত ধৰি তাইক আঁতৰাই দলিয়াই আৰু ৰাইফলটো লৈ ডেৰিক গুলিয়াবলৈ উদ্যত হওঁতেই ডক্টৰ কেল, যোন অসুস্থ হৈ আছিল, তেওঁ আহি পিছফালৰ পৰা শ্বেৰনৰ পিঠিত বেহুচ হৈ পৰা এটা ইনজেকশ্যন সুমুৱাই দিয়ে আৰু ডেনিয়ে শ্বেৰনক তাৰ এলবৰে হিট কৰি নদীৰ পানীত পেলাই দিয়ে আৰু বোটখনৰ ওপৰত গছডাল বাগৰি পৰাৰ ফলত বোটখন তলৰ মাটিত ধচি থকাৰ পৰা লাহে লাহে ওলাই এসময়ত সম্পূৰ্ণ ফ্ৰী হৈ যায় আৰু লগালগ তেওঁলোকে পুনৰ বোটখন ষ্টাৰ্ট কৰি তাৰ পৰা আঁতৰি আহে। অলপ দূৰ গৈ তেওঁলোকে এটা পুৰণা ফেক্টৰী দেখি পেট্ৰলৰ সন্ধানত ভয়ে ভয়ে তালৈ সোমাই আহে আৰু অলপ সময় বিচৰাত তেওঁলোকে তাত ভালেমান পেট্ৰলেৰে ভৰা ডাঙৰ ডাঙৰ ড্ৰাম কিছুমান দেখা পায়। কিন্তু তেনেতে ক'ৰবাৰ পৰা শ্বেৰন আহি দুয়োটাৰ ওপৰত অকস্মাত পাছফালৰ পৰা আক্ৰমণ কৰি দুয়োকে বেহুচ কৰি এখন ডাঙৰ জালৰ ওপৰত দুয়োকে বান্ধি দুয়োটাৰে গাত বান্দৰৰ কেঁচা তেজ ছটিয়াই দিয়ে, যাতে তেজৰ গোন্ধত পুনৰ এডাল এনাকণ্ডা আহি ওলায়, যাক সি এবাৰ পুনৰ ধৰাৰ সুবিধা ল'ব।
এনেদৰে কিছু সময় পাৰ হোৱাৰ পাছতেই সঁচাকৈ এডাল বহুত ডাঙৰ এনাকণ্ডা চিকাৰৰ সন্ধানত তাত আহি ওলায় আৰু টেৰী আৰু ডেনি দুয়োকে একেলগে সাপডালে মেৰিয়াই ধৰি খাবলৈ মুখ মেলি আহোঁতেই শ্বেৰনে জালৰ ৰছীডাল টানি তিনিওটাকে জালখনত আবদ্ধ কৰি পেলায় আৰু বেহুচ হোৱাৰ ইনজেকশ্যন এটা সাপডাললৈ ফায়াৰ কৰিব লওঁতেই জালখনৰ ৰছীডাল ছিঙি যায়। লগে লগে এনাকণ্ডাডালে ডেনিহঁতক এৰি খঙত শ্বেৰনক খেদি আহে আৰু তাক একেথাপে ধৰি পকাই মুহূৰ্ততে সম্পূৰ্ণৰূপে গিলি পুনৰ ডেনিহঁতৰ ফালে খেদি আহে। টেৰী দৌৰি গৈ ফেক্টৰীটোৰ এটা ৰুমত গৈ সোমায়, য'ত তাই চাৰিওফালে এনাকণ্ডাৰ বহুতো সৰু সৰু পোৱালি দেখা পায়। অৰ্থাৎ এই ফেক্টৰীটো আচলতে সেই এনাকণ্ডাডালৰ বাঁহ আছিল। এনেতে সাপডালে টেৰীক বিচাৰি পাই উকলিয়াই শ্বেৰনক তাৰ পেটৰ পৰা বাহিৰ কৰি পুনৰ তাইক খেদি আহে। টেৰী দৌৰি আহি ডেনিৰ ওচৰ পায় আৰু দুয়োটাই এটা প্লেন কৰি টেৰীয়ে সাপডালক নিজৰ পিছে পিছে আহিব দি ফেক্টৰীটোৰ ডাঙৰ চিমনিটোৰে বগাই ওপৰলৈ উঠি গৈ থাকে। যেতিয়া এনাকণ্ডাডালে তাইক খেদি প্ৰায় ওপৰ পাইগৈ তেতিয়া ডেনিয়ে এখন কুঠাৰেৰে তাৰ নেজডালত ঘঁপিয়াই তাক আগবাঢ়িব নোৱাৰা কৰি চিমনিটোৰ ভিতৰ ফালে পেট্ৰলৰ ড্ৰামবোৰ খুলি তাত জুই লগাই দিয়ে। সিফালে টেৰীয়েও চিমনিৰ ভিতৰৰ পৰা ওলাই নদীত জাপ দিয়ে আৰু এনেতে এটা প্ৰকাণ্ড ব্লাষ্ট হৈ চিমনিটো ফাটি যায় আৰু পেট্ৰলৰ ভয়ানক জুইত সাপডাল সম্পূৰ্ণৰূপে জ্বলি নদীৰ পানীত আহি পৰে। ডেনিয়ে টেৰীক পানীৰ পৰা উঠাই আনে আৰু সাপডাল জ্বলি জ্বলি পানীৰ তলত সোমাই পৰে, যাক দেখি দুয়ো এক স্বস্তিৰ নিশ্বাস ত্যাগ কৰে। কিন্তু তেনেতে সাপডালে পুনৰ টেৰীক আক্ৰমণ কৰিবলৈ লওঁতেই ডেনিয়ে হাতত থকা কুঠাৰখনেৰে এনাকণ্ডাডালৰ মূৰত একেৰাহে ঘঁপিয়াই এসময়ত তাক সম্পূৰ্ণৰূপে মাৰিবলৈ সক্ষম হয় আৰু অৱশেষত পেট্ৰলৰ যোগাৰ কৰি পুনৰ ব'টখনলৈ আগবাঢ়ে। সিফালে আমি দেখোঁ যে বৰ্তমান প্ৰফেচাৰ কেল লাহে লাহে সুস্থ হৈ উঠিব ধৰিছে। তেনেতে তেওঁলোকে ভালেকেইজন আদিবাসীক নাৱত তেওঁলোকৰ ফালে আহি থকা দেখা পায়, যাক বিলুপ্ত শ্ৰী শ্ৰামক আদিবাসী বুলি কোৱা হয়, যাক দেখি তেওঁলোক আনন্দিত হৈ উঠে, কিয়নো এইসকলৰ ওপৰত ডকুমেণ্টৰী বনাবলৈহে তেওঁলোক ইয়ালৈ আহিছিল। অৱশেষত আদিবাসীসকলে তেওঁলোকক নিজৰ লগত কবিলালৈ লগ ধৰে, য'ত তেওঁলোকে সম্পূৰ্ণ ডকুমেণ্টৰীখন বনাই নদীখনৰ এক সুৰক্ষিত পথেৰে এসময়ত হাঁহিমুখে পুনৰ নিজৰ ঘৰমুৱা হয়। আৰু ইমানতে এই চিনেমাখনৰ পৰিসমাপ্তি ঘটে। ধন্যবাদ।